তো হেই বন্ধুসকল কি খবৰ আশা কৰোঁ ভালেই আছে তো হেল্ল' নমস্তে ৱেলকাম ওলাম আৰু আসসালামু আলাইকুম কেইছ শ্ৰীকাল দিছ ইজ জে কে ফ্ৰম আছাম এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল জে কে ব্লগছ তো আজিৰ ব্লগত কোনো ৰাইডিঙৰ ব্লগ নাই কোনো ট্ৰেভেলিঙৰ ব্লগ নাই আজি এটা এনেকুৱা ব্লগ আছে যিটো ব্লগ মানে কি মই এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ সেই বস্তুটো আজি আহি পাব হ'ল তো সেই বস্তুটো লৈ যাওঁ আপোনালোকে নিশ্চয় থাম্বনেইল চাই গমেই পালে যে বস্তুটো কি আৰু কাৰ বাবে অনা হৈছে কিন্তু তথাপি ভিডিঅ'টো আগলৈ থাকিবলৈকে চাই থাকক আপুনি ভাল পাব আৰু যদি ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট নিশ্চয় কৰিব মই জানো আপোনালোকে ভাল পায় তো এইটো মোৰ কাৰণে বহুত লাকি দিন আজি বহুত ডাঙৰ দিন কাৰণ মই যিটো বস্তু কৰিব ওলাইছোঁ আজি তো আপোনালোকে ভিডিঅ'টো চাওক আৰু ভাল পালে জনাব কেনেকুৱা লাগিছে তো এতিয়া বলক ডাইৰেক্ট অৰ্ডাৰটো লৈ আহোঁগৈ তো আজি হ'ল দ্বিতীয় দিন আৰু কালি আপোনালোকক অৰ্ডাৰটোৰ কথা কৈছিলোঁ তো কালি অৰ্ডাৰটো আহি নাপালে তো আজি আহিলে এইটো অৰ্ডাৰ আপোনালোকে চাব পাৰে এইটো কি আছে আপোনালোক দেখাম এতিয়া আনবক্সিং কৰিম আৰু ভিডিঅ'টো সেইকলে চাই থাকক এইটো বস্তুটো কাৰ কাৰণে আছে যিটো বস্তু মই অৰ্ডাৰ দিছোঁ এইটো কাৰ কাৰণে আছে আৰু এইটো মই কি দিম কাক দিম তো আপুনি ভিডিঅ'টো সকলোকে চাই থাকক এতিয়া বলক আনবক্সিং কৰোঁ তো বন্ধুসকল আনবক্সিং কৰিব লৈছোঁ মোৰ আনবক্সিং ছেটআপ তো আনবক্সিং ছেটআপ নাই তো এইখন কাটাৰ ফালি পেলোৱা হয় ইয়াক ৰ'ব আপোনালোকে যে কাটাৰখন যে দেখা পাইছে এখন কেতিয়াও ভুলতে সৰু ল'ৰা হাতত নিদিব দিয়ক নহ'লে কিন্তু বহুত ডাঙৰ ঘটনা ঘটাই দিব পাৰে সিহঁতে কি আছে ভাল আছে নে নাই বেয়া আছে ক'ব নোৱাৰোঁ চাওঁ কি আছে ভিতৰত এইটো আছে ডাব্বাটো তো এই ডাব্বাৰ ভিতৰত আছে আচল মেইন মালটো আছে ইয়াৰ ভিতৰতে পেকিং বঢ়িয়া চাওকচোন পেকিং বঢ়িয়া দিয়া আছে ইয়াতে পূৰা ফুল পেকিং এইটো কি ওলালগৈ আৰু খালী ডাব্বা এইটোত চেণ্টেন হ'ব পাৰিম পিছলৈকে মাইট হ'ব কিবা তো ইয়াতে অকণমান অভাৰ এক্টিং কৰিলোঁ তো সেই আৱাজটো আপোনালোকক শুনাব পৰা যোগ্যতাৰ নহয় তো এয়াই ৱাৰেণ্টি কাৰ্ড ওলালোঁ আৰু এইটো ৱাচ আছিল যিটো মই দেউতাৰ কাৰণে অৰ্ডাৰ দিছিলোঁ তো এইটো বেক কেমেৰা দি চাই লওক হা তো বন্ধুসকল এইটোৱে সেইটো ৱাচ যিটো ৱাচ মই অৰ্ডাৰ দিছিলোঁ আৰু এই ৱাচটোৰ MRP কিমান লেখা আছে এই খুলিয়ে গ'ল তো এইটো সেইটো ৱাচ দেখাত বঢ়িয়া লাগিছে ৱাচটো চাই লওকচোন আপোনাক দেখাই আছোঁ ৱাচটো ঠিক আছে ন' ডেমেজ প্ৰডাক্ট ৱাচটো ঠিকেই আছে ফাৰ্ষ্টমিনো একদম গ্লছী শ্বাইন মাৰি আছে তো এই ৱাচটো কাৰ কাৰণে আনিছোঁ এইটো আপোনালোকে পিছত গম পাব শেষৰ ভিডিঅ'ত এই আটকি গ'ল বে এইডাল ঠিক আছে পাছত ঠিক হৈ যাব বাৰু এইডাল তো এই ৱাচটো আপুনি ল'ব পাৰে ৱাচটো যদি আপোনাৰ ল'ব বিচাৰে মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম ৱাচটোৰ তো ৱাচটো মোৰতো ভালেই লাগিছে বাকীখিনি ৱাচটোৰ স্পেচিফিকেশ্যন এইবিলাক ইয়াতে লেখা আছে চাগে কাৰ্ডখন ক'ত গ'ল এইখন কাৰ্ড ইয়াত লিখা আছে এই ফ'কাছ হৈ লওক এই লেখা আছে ডিয়াৰ কাষ্টমাৰ কংগ্ৰেচুলেট ইয়ৰ পাৰ্চেছ ইজ ইয়ৰ অলে ৱাচ তো এইখন ৱাৰেণ্টি কাৰ্ড তো ইয়াত ব্ৰেণ্ডিং দিয়া আছে এব্ৰক্সৰ ব্ৰেণ্ডিং দিয়া আছে চাৰ্টিফিকেট অফ ৱাৰেণ্টি তো এইটোৱেই আৰু এইটো ৱাচটো মই গল্ডেন কালাৰ অৰ্ডাৰ কৰিলোঁ কাৰণ গল্ডেন কালাৰ মোৰ ভাল লাগে গল্ডেন কালাৰ অলপ মানে প্ৰিমিয়াম টাইপৰ লাগে তো ইয়াত দুটা ফিচাৰ আছে এটা হৈছে আপোনাৰ এইটো ক্লকটো আছে এনেকুৱা এইটো আপোনাৰ কাটা আৰু ইয়াত আছে আপোনাৰ ডেট এণ্ড টাইম এইটো ডেট আৰু এইটো আপোনাৰ ডে এই দুটা আছে আপুনি ছেটিংছ কৰি ল'ব পাৰে ডে আৰু ডেট তো এইটোৱে এনেকুৱা তো বলকচোন এইটো কাক গিফ্ট দিওঁ আপুনি পিছলৈকে চাই থাকক এইটো মই কাক গিফ্ট দিম এইটো চাই ল'ব তো বন্ধুসকল অলপ লাহে কৈ আছোঁ কাৰণ এই যে দেউতাই শুনিব তো এই ৱাচটো যে আছে এইটো মোৰ কাৰণে নহয় এইটো মই দেউতাৰ কাৰণে অৰ্ডাৰ দিছোঁ দেউতাই গম নাপায় তো মানে আমাৰ কাৰণে দেউতাই বহুত কৰে মোক যি লাগে তাকেই দিয়ে তো এইটো মোৰ তৰফৰ এটা সৰু গিফ্ট দেউতাৰ কাৰণে মানে মই অলপ টকা পাইছিলোঁ 1000 মান পাইছিলোঁ ক'ৰবাৰ পৰা মোৰ লগৰ কিছুমানৰ পৰা মই পাইছিলোঁ মোৰ পাব লগা আছিলে তো তাৰে এটা মই 1000 টকা এটা খৰচ কৰি কিনে এইটো দি দিলোঁ তো টকাৰ কোনো সেই নাই তো মই মোৰ দেউতাৰ কাৰণে আনিছোঁ এইটো আৰু ক'ব কিন্তু দেউতাই মোকেই পিন্ধিব ক'ব কিন্তু মই নিপিন্ধো এইটো মই দেউতাৰ কাৰণে আনিছোঁ আৰু প্ৰথমবাৰ ছাৰপ্ৰাইজ ভিডিঅ' বনাই আছোঁ তো গম নাপাওঁ কেনেকৈ ছাৰপ্ৰাইজ দিব লাগে বা কি দিব লাগে তো অলপ ভিডিঅ'টো বেয়া হ'বও পাৰে ভিডিঅ'টো ভাল নহ'বও পাৰে তো আপোনালোকে কম্প্ৰমাইজ কৰি লওক আৰু দেউতাই নুশুনাৰ কাৰণে মই ধীৰে কথা ক'ব লগা হৈছে তো ৱাচটো মোৰতো ভালেই লাগিছে পাছলৈকে মই মোৰ কাৰণে এটা অৰ্ডাৰ দিম এটা বাৰু কিন্তু এতিয়া মই দেউতাৰ কাৰণে এইটো অৰ্ডাৰ দিছোঁ তো ৱাচটো আপুনি কেনে লাগিছে আপোনালোকে আকৌ কমেণ্টত জনাওকচোন তো আপুনি দেউতাৰ ৰিয়েকশ্যনটো চাওঁ দেউতাৰ কেনেকুৱা লাগে তো বন্ধুসকলে আমাৰ দেউতা তো দেউতাৰ কাৰণে ঘড়ীটো আনিছিলোঁ কিন্তু দেউতাই নালাগে বুলি কৈ আছে
তো মইতো দিমে সেইবিলাক মই নাজানো তো এইটো খুলিছা আগতে এইটো খুলিছা আগতে দেউতাই ঘড়ী নপিন্ধে কিন্তু তথাপি মই জোৰ বস্তু নিছে কাৰণ ৱাৰেণ্টি কাৰ্ড তো খুলিছা আগতে মইতো খুলি দেখাইছোৱে মানুহবিলাকক তো ঘড়ীটো খুলিছা ইয়ে বয় ভিডিঅ' কোৱালিটি ভাল নাই হোৱা দিয়ক মোবাইলেদি বনাই আছোঁ আজি তো দেউতা ঘড়ীটো কেনে লাগছে পিন্ধি চাওঁ ইয়ে বয় কেনে লাগিছে ঘড়ীটো তো এইটো আজিৰ পৰা তোমাৰ আৰু এইটো তুমি নিলেও উপায় নাই ঘৰত তুমি নি কিনে সাজাই থবা আপত্তি নাই কিন্তু এইটো ঘড়ী আজিৰ পৰা তোমাৰ তো মোৰ কাৰণে মই পাছত অৰ্ডাৰ দিম বাৰু কিন্তু এইটো ঘড়ী তোমাৰ আজিৰ পৰা এইটো ঘড়ী তোমাৰ তো ফ্ৰেণ্ডছ দেউতাক ঘড়ীটো দি দিলোঁ আজি তো মোৰ কাৰণে পিছত মই অৰ্ডাৰ দিম এইটো দেউতাৰ কাৰণে আৰু এইটো মই নুচুৱে হাতেদি নালাৰো এইটো মই নুচুৱে এইটো মোৰ পে'মেণ্টেদি দিয়া দেউতাক এটা সৰু গিফ্ট তো আজিলৈ ভিডিঅ'টোত ইমানেই আছিল তো নাজানো প্ৰথমবাৰ ছাৰপ্ৰাইজ ভিডিঅ' দিলোঁ ইমানেই আছিল তো যদি ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাব আৰু এনেকৈ বঢ়িয়া কণ্টেণ্ট চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই